Hello friends, welcome back to our YouTube channel Diponi Vlogs. আশা কৰো আপোনালোক সকলোৱে ভালে আছে আৰু আজিৰ এই ভিডিওটো আৰম্ভ কৰিছো আপোনালোক চাব পাৰে একদম মুকলি আকাশৰ তলৰ পৰা মানে এই মুকলি ঠাইৰ পৰা আজিৰ এই ভিডিওটো আৰম্ভ কৰিছো যদি আপোনালোকৰ কাৰোবাৰ যদি বহুত টেনচন হৈ আছে বহুত যদি একদম কিবা হৈ আছে এনেকুৱা ঠাইলৈ আহক আৰু এনেকুৱা ঠাইলৈ আহি আপোনালোকে আধা ঘণ্টা 1 ঘণ্টা বহি যাওক আপোনালোকৰ মাইন্ড একদম পুৰা একদম ফ্ৰেছ হৈ যাব আৰু আপোনালোকে চাব পাৰে মোৰ পিছত ইয়া চাওক হেউজিয়া যিমান আপোনালোকে চকুৰে মনিব পৰালৈকে আপোনালোকে একদম সব হেউজিয়াই দেখিব আৰু হে আপোনালোকে দেখিবলৈ পাইছে সেইফালে লাহে সূৰ্য অস্ত্ৰ যাবলৈ আৰম্ভ কৰিছে আৰু এইফালে চাওক আপোনালোকে একদম হেউজিয়া আৰু এইটো ৰাস্তা আৰু এইটো ৰাস্তাৰে বহুত মানুহ কমকৈ আহা যোৱা কৰে গতিকে এই ঠাইখিনিত বহুত মানে নিৰল নিস্তব্ধ আৰু আপোনালোকে ইয়াৰ পৰা মই এটা আচৰিত দৃশ্য দেখুৱাব পাৰোঁ আপোনালোকে বিশ্বাস কৰে নে নকৰে মই নাজানো কিন্তু আমি নিজ চকুৰে দেখি বিশ্বাস কৰোঁ আৰু সেয়া আপোনালোকে মোৰ পিছফালে চাব পাৰে আমি চকুৰে মনিব পাৰিছোঁ কিন্তু আপোনালোকে মনিব পাৰিছে নে নাজানো সেইখন হৈছে হিমালয় মানে এই ঠাইখিনিৰ পৰা হিমালয় পৰ্বত দেখিবা হিমালয় পৰ্বত দেখা পায় মানে ঠাণ্ডা দিনত আচলতে বেছিকৈ দেখিবলৈ পোৱা যায় মানে ঠাণ্ডা দিনত কেতিয়া জানেনে যেতিয়া মানে ঠাণ্ডা দিনত এনেতে কুঁৱলী দিয়ে থাকে কিন্তু কেতিয়াবা ঠাণ্ডা দিনত এনেকুৱা হয় মানে কুঁৱলী নিদিয়ে আৰু কুঁৱলী নিদিয়াৰ দিনাই এই হিমালয় পৰ্বতখন মানে একদম স্পষ্টকৈ দেখা পায় এতিয়া অলপ মেঘটো আছে কাৰণে গম নাপায় কিন্তু যেতিয়া ঠাণ্ডা দিনত মেঘটো নোহোৱা হৈ যায় আৰু ঠাণ্ডা দিনত কুঁৱলী নিদিয়াৰ দিনা একদম ধুনীয়াকৈ হিমালয় পৰ্বতখন ইয়াৰ পৰা দেখিবলৈ পায় অলপ জুম কৰিবলৈ চেষ্টা কৰিছোঁ এয়া আপোনালোকে অলপ অনুমান কৰিব পাৰিছেনে মই যিমান পাৰোঁ মোৰ মোবাইলত জুম বঢ়াই দিছোঁ এয়া আপোনালোকে অলপ হয়তো অনুমান কৰিব পাৰিছে এয়া যে আপোনালোকে দেখিবলৈ পাইছে এনেকুৱা সেইখন হৈছে হিমালয় পৰ্বত মানে ইয়াৰ পৰা অলপ দেখিবলৈ পোৱা যায় আৰু ইয়াৰ মোৰ লগত আছে বিকাশ আৰু মই এতিয়া ইয়াৰ পৰা গৈ আছোঁ আৰিকুছিলৈ মানে আৰিকুছি যোৱাৰ আগতে আৰু ক'ৰবাত যাম নেকি অলপ ফুৰিম আৰু মানে বহুত দিনৰ মূৰত আমি আজি ওলাই আহিছোঁ ফুৰিবলৈ গতিকে আপোনালোকক দেখুৱাওঁ আমিও যাওঁ ক'ক যাওঁ আপোনালোকক আজিৰ এই ভিডিঅ'টো আপোনালোকে দেখিবলৈ পাব তাৰ আগতে আপোনালোকক কেইটামান মই চিনেমেটিক কেইটামান চিন লৈছোঁ সেইকেইটা আপোনালোকক দেখুৱাই দিছোঁ আৰু এই ঠাইত আৰু বেছি দেৰি নকৰোঁ আৰু আমি ইয়াৰ পৰা অলপ আৰু বেলেগ ঠাইলৈ যাম Don't fall, don't forget all the things you've been taught, you've been told. Don't blink, don't run, don't turn left or turn right or look straight at the sun. My mind's going in circles, I'm trying to fight it, getting these voices. আৰু আজিকালি অলপ আৰু এইখিনি ঠাইও বহুত বেছি ভাল লাগে মানে আমি যিখিনি ঠাইত থিয় হৈ আছোঁ আপোনালোকে চাব পাৰে মোৰ পিছফালে এয়া ধুনীয়া মানে এইখিনি ঠাইও ক'বলৈ গ'লে আমাৰ ঘৰৰ ওচৰত ধুনীয়া ঠাইৰ অভাৱ নাই আৰু এয়া চাওক আপোনালোকে এই ধুনীয়া খুটি বৈ আহিছে আৰু এয়া ক'লৈ গৈছে নাজানো কিন্তু ধুনীয়া আৰু সেই পাতৰ তলত এটা লাও আছে আমি মানে কেইদিনমান আগতে হাতত দেখা পাইছিলোঁ কিন্তু এতিয়ালৈকে লাওটো নিয়াই নাই গৃহস্থই আমিহে লৈ যাওঁ নেকি নেনাও মিছা এইগিলা উল্টা কাম নকৰোঁ আমি না কি বিকাশ আজি মোৰ ভিডিঅ'টো বনোৱাৰ উদ্দেশ্য এইটো হৈছে যে মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ যে আমাৰ ঘৰৰ ওচৰত কিমান ধুনীয়া ঠাই আছে আৰু আপোনালোকক এইটোও ক'বলৈ বিচাৰিছোঁ যে যদি আপোনালোকৰ কেতিয়াবা বহুত বেছি মানে সেই হয় মূৰত প্ৰেছাৰ পৰে বোজা পৰে বা বহুত টেনশ্যন হয় তেতিয়াহ'লে এনেকুৱা ঠাইলৈ আহক মানে ভাল লগা ঠাই আপোনালোকৰ ঘৰৰ ওচৰত কিছুমান ভাল লগা ঠাইলৈ আহক আৰু 1 ঘণ্টা 2 ঘণ্টা সময় বহি যাওক আপোনালোকৰ প্ৰেছাৰ মই কৈছোঁ না আপোনালোকৰ প্ৰেছাৰ অলপ হ'লেও প্ৰায় 50% হ'লেও প্ৰেছাৰ কম সময়ৰ কাৰণে হ'লেও ৰিলিজ হ'ব এতিয়া আমি আহি আৰিকুছি পাম আৰু আপোনালোকে হয়তো ভাগ্যদেৱী থিয়েটাৰৰ নামটো সকলোৱে শুনিছে কিজানি মানে আৰিকুছিত আছে ভাগ্যদেৱী থিয়েটাৰৰ আখৰা গৃহ গতিকে যদি পাৰোঁ তাত মানে আমি সেইকাৰণে যাম আপোনালোকক ভাগ্যদেৱী থিয়েটাৰৰ আখৰা গৃহ এয়া আমি আহি পালোঁ আৰিকুছিৰ চখ আৰু আগেদি সোমাব লাগিব ন বিকাশ এইটো গলি না আগতটো আছিল নেকি এইটো আছিল এইটো গলি দি তথাপি গাড়ী আছে বেছি আৰু এইটো হৈছে গলি আমাৰ ভাগ্যদেৱী থিয়েটাৰৰ আখৰা গৃহৰ আৰু অলপ গ'লে পাই যাওঁ আমি ভাগ্যদেৱী থিয়েটাৰ আখৰা গৃহ আৰু ইয়াৰ আগত আপোনালোকে চাব পাৰে এয়া হৈছে থিয়েটাৰ ভাগ্যদেৱীৰ আখৰা গৃহ প্ৰয়াত শৰৎ মজুমদাৰৰ স্মৃতিত থিয়েটাৰ ভাগ্যদেৱী আৰু এতিয়া আমি আৰিকুছিৰ মাজেদি এনেকৈ যাই উঠিম আমি হেৰিয়াত উঠিম মৰুৱা উঠিম আৰু মৰুৱাত অলপ কলম বিকাশ খানা মানে সেই আৰু নৰ্মেল খানা ঘৰৰ খানা ল'ম মাংস ল'ম
আৰু এতিয়া প্ৰায় আন্ধাৰ হ'লেই আৰু আমি আহি পালোঁ মৰুৱাৰ চক মানে একদম মেইন মৰুৱাৰ চক নহয় আৰু মানে য'ত মাংস ল'ম সেই চকটো পালোঁ এই আপোনালোকে দেখিছে সেইখন হৈছে মাংস দোকান তাৰ পৰা অলপ মাংস লওঁ ভাল না মাংসটো আৰু ইয়াত লৈ ল'লোঁ পাঠাৰ মাংস আৰু এতিয়া আৰিকুচি চকত একাপ চাহ খাই ডাইৰেক্ট ঘৰ যাওঁ গজা তাৰ খুৰমা তৰিব আৰু ইয়াৰ গাখীৰ দিয়া চাহ আৰু গজা আৰু খুৰমা মই খাম খুৰমা বিকাশে খাব গজা কি ডাঙৰ গজা আৰু খুৰমা হয় ঐ বিকাশ মই ঘৰকে লৈ যাওঁ নেকি ইমান খাব নোৱাৰিম এতে আৰু এতিয়া সময় হৈছে ৰাতিৰ 12:05 আৰু আমাৰ ঘৰৰ চব মানুহ শুইছে আৰু মই ভাত পানী খাই ইয়াৰ কম্বলৰ তলত ভিডিঅ' এডিট কৰি আছোঁ গতিকে আজিৰ ভিডিঅ'ত এইখিনি আছিল দিয়ক আজিৰ ভিডিঅ'টোত মই আপোনালোকক আমাৰ ওচৰত থকা অলপ ভাল ঠাই দেখুৱাবলৈ চেষ্টা কৰিলোঁ আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে ভিডিঅ'টো লাইক কৰিব ভিডিঅ'টো কেনেকৈ পাইছে কমেণ্টত জনাব আৰু যদি এতিয়ালৈকে আপোনালোকে মোৰ এই ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব গতিকে অন্য এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানে ধন্যবাদ